নমস্কাৰ সকলকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি আমি ভিডিঅ'টো যদি ব্লগ ভিডিঅ' হিচাপে দেখাবলৈ চেষ্টা কৰিম। আজি মই থকা হোষ্টেলৰ পৰিৱেশ কেনেকুৱা আৰু হোষ্টেলটো কেনেকুৱা আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। চ' আপুনি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষ কৰি চাব, তেন্তে হোষ্টেলৰ পৰিৱেশ মই ক'ত থাকোঁ সেইটো আপোনালোকে চাব পাৰিব। চ' আপুনি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষ কৰি চাব। আজি ভিডিঅ'টো ব্লগ ভিডিঅ' হিচাপে উপস্থাপন কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো মই এতিয়া ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা গ্ৰাউণ্ড ফ্ল'ৰত নামি আছোঁ আৰু হোষ্টেলৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে হোষ্টেলৰ গেট, মানে হোষ্টেলৰ ভিতৰত এণ্ট্ৰি কৰিব লাগে। নেক্সট এইটো মোৰ পিছফালে থকা হোষ্টেলটো আপোনালোকে চাব পাৰিছে, খুব ধুনীয়া পৰিৱেশ হয়। ইয়াতে এইটো হোষ্টেল হৈছে বইজ হোষ্টেল, ইয়াত অকল ল'ৰাসকলৰ কাৰণে। আৰু নেক্সট ইফালে দেখুওৱা হৈছে, ইফালে গাৰ্লছ হোষ্টেলো আছে। এইটো মোৰ পিছফালে থকাটো হৈছে বইজ হোষ্টেল আৰু মই সেইটো হোষ্টেলতে থাকোঁ। আৰু ইয়াত মই দেখাবলৈ চেষ্টা কৰিম যে মোৰ ৰুমটো কোনফালে, আৰু মই এইখিনি চাব পাৰিছে। হোষ্টেলটো এনেকুৱাই। এনভাইৰনমেণ্টটো খুবেই ধুনীয়া, কিয়নো এইটো চাৰিওফালে গছ গছনিও আছে, লগতে বিল্ডিঙো আছে। লগতে এইটো বিল্ডিংটো খুবেই আটকধুনীয়া। আৰু এইটো ওপৰ পিনে যাব লাগে, এইটো গ্ৰাউণ্ড ফ্ল'ৰ। আৰু ওপৰৰ পিনে যাব লাগে, ইয়াত ওপৰৰ পিনে গৈ কিনে ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ আৰু থাৰ্ড ফ্ল'ৰ পাব। নেক্সট ইয়াত যিহেতু খোৱাৰ সময়ত আমি ইয়াতে এইটো হলতে আহিব লাগে খাবলৈ। ইয়াত সকলোতে CCTV কেমেৰা আছে, খুবেই এটা ডাঙৰ হোষ্টেল। আৰু ইয়াত চাব পাৰিছে প্ৰত্যেকটো বেঞ্চতে মানে বহি খাব লাগে। আৰু নিজাববীয়াকৈ পানী বটল আৰু এইবিলাক লৈ আনিব লাগে। আৰু নিজাকে ভালকৈ ওপৰৰ পৰা তলত আনিব লাগে। আৰু ৰুমৰ হোষ্টেল এইটো ডাইনিং হল, য'ত আমি খোৱা লোৱা কৰোঁ সকলোৱে। ইফালে টেপ ছিষ্টেমো আছে, মই দেখাবলৈ চেষ্টা কৰিম। নহ'লে মই খাই বৈ ক'ত থাল বাচন ধুব লাগে এইটো ইয়াত দেখাম ভিডিঅ'টো যোগেদি। নেক্সট এটাৰ পিছত এটাকৈ ইফালে বাথৰুম ক'ত আছে চব দেখাবলৈ চেষ্টা কৰিম। হয়, ইয়াত চাওক, এইটো হৈছে টেপ ছিষ্টেম, বহুত ডাঙৰ টেপ ছিষ্টেম ইয়াত চাব পাৰিছে। এইফালৰ পৰা হোষ্টেলটো ইফালে কেনেকুৱা লাগে দেখা পাব। মই ওপৰৰ পৰা উঠি আছোঁ। মোৰ ৰুম যিহেতু ফাৰ্ষ্ট ফ্ল'ৰত 110 নম্বৰ ৰুমত মই থাকোঁ। 110 মানে 110 ৰুমত মই থাকোঁ। তিনিজন থাকে, মুঠতে 4জন এটা ৰুমত 4জনকৈ। ইপিনে দেখা পাইছে ওপৰত গৈ কিনে ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ, থাৰ্ড ফ্ল'ৰ এনেকৈ পায়। আৰু এইফালে হৈছে ছেমিনাৰ। আপোনাক যিমান দীঘল দেখা পাইছে এইবিলাক চব ইফালে ৰুম আছে। আৰু সকলো ৰুমতে, প্ৰত্যেকটো ৰুমতে 4জনকৈ 5জনকৈ এনেকৈ ষ্টুডেণ্ট আছে। বাহিৰৰ দৃশ্যটো বেলকনি। এয়া হোষ্টেলৰ পৰিৱেশ। আৰু যিহেতু হোষ্টেলটো বেলেগ হিন্দু জাতি, চ' আমি নামাজ পঢ়িবলৈ হ'লে ইয়াতে মানে তাৰাবি নামাজৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াত তাৰাবি নামাজ পঢ়ি সকলোৱে মিলে